সকল এই অসমত না কিছুমান নিৰ্দিষ্ট সময়ত কিছুমান নিৰ্দিষ্ট বস্তু সেইখিনি একেবাৰে হাহাকাৰ লগাই দিয়ে যেনেকৈ দৰে বৰ্তমান সময়ত পিকনিক থিয়েটাৰ আৰু আৰু ফাংচনৰ বতৰ কিন্তু কেইদিনমান পিছতে কি হ'ব মেট্ৰিক হাই সেকেন্ডাৰী পৰীক্ষাৰ বতৰ চলিব আৰু পৰীক্ষাটোৰ মাজতো হাহাকাৰ লাগিবই আৰু লগতে হাহাকাৰ লাগিব যিসকলে পৰীক্ষা নিদিব কিছুমান বিভিন্ন ধৰণৰ টেনচনত পৰিব সেই যে বলটোৰ ল'ৰাটোৱে পাছ কৰে না নাই ভাবিব কিছুমানে ভাবিব যে কম্বলৰ ল'ৰাটোৱে পাছ কৰে না নাই এনেদৰে বিভিন্ন ধৰণৰ আপোনালোকৰ মাজত কি মানুহৰ মাজত কি লাগিব হাহাকাৰ লাগিব আজি মই জনাম আপোনালোকক কেনেকৈ আপোনালোকে যিবিলাক ভাল ল'ৰা ছোৱালী একেবাৰে 90% ওপৰত পাব বা 80 ওপৰত পাব সেইসকলক মই কোৱা নাই যিসকলে একেবাৰে বেয়া সেইসকলে যদি মোৰ ভিডিঅ'টো চাই অলপ হ'লে সিহঁতৰ ভাল হ'ব মই ভাবোঁ আৰু কি কিছুমান ল'ৰা ছোৱালী আছে কি কৰে আজি নপঢ়ো কালি পঢ়িম এই কালি কৰি একেবাৰে এনেকুৱা সময় আহি যায় পঢ়াই নহয় আজি নপঢ়ো কালি পঢ়িম এনেকুৱা কেতিয়াও ভাবিব নালাগে কমচে কম কি কৰিব লাগে যেতিয়া পঢ়িব মন যাব তেতিয়াই পঢ়ক আৰু য'ত পঢ়িলে পঢ়া হ'ব কিছুমানে ভাবে সেই কি হ'ব আমি চেয়াৰখনত বহিলে পঢ়া হয় গতিকে চেয়াৰতে পঢ়ক কিছুমানে যদি ভাবে আমি চকীত বহিলে পঢ়া হয় চকীতে পঢ়ক আৰু পঢ়াৰ কোনো নিৰ্দিষ্ট নীতি নিয়ম নাই পঢ়ক মুঠতে আৰু পঢ়িলে যদি পঢ়ে ভালকৈ পাছ কৰিবই ল'ৰা ছোৱালী আগতে নপঢ়ে কি কৰে যেতিয়া পৰীক্ষা একেবাৰে সন্মুখত আহি পায় 15 দিন বা 20 দিন তেতিয়া পঢ়া আৰম্ভ কৰে আৰু তেতিয়া পঢ়া আৰম্ভ কৰে কি কৰে বেমাৰে ধৰে আৰু বিভিন্ন ধৰণৰ বেমাৰে সিহঁতক টাৰ্গেট কৰি লয় গতিকে কমসে কম যদি কোনোবাই এতিয়াও পঢ়িব ইচ্ছা আছে এতিয়াও 1.5 মাহমান বাকী আছে এতিয়াৰ পৰা যদি প্ৰতিদিনে 4 ঘণ্টা বা 5 ঘণ্টাকৈ পঢ়ে নিশ্চয় ফেল কৰা ছাত্ৰ এজনে পাছ কৰিব পঢ়িব লাগিব আৰু লিখিব লাগিব আৰু কিছুমান আছে নিজে পঢ়া বাদ দি কিনে এই হৰেকান্তৰ ল'ৰাক ফোন লগাব ঐ পঢ়িছে না নাই বলটো তুই পঢ়িছে না নাই সি কি কয় যদিও পঢ়িছে সি কি কৰি দিব ডাইৰেক্ট মানা কৰি না মই পঢ়াই নাই যেতিয়া কি কৰিব বলটো যেতিয়া মানা কৰিব আৰু এই কৰি মোৰ বন্ধুৱে পঢ়া নাই গতিকে মই কি পঢ়িম এনেকুৱা কেতিয়াও ফোন মাৰিব নালাগে আৰু কিছুমান এনেকুৱা পণ্ডিত ল'ৰা ছোৱালী আছে যদি কেতিয়াবা ফোন মাৰে কোনোবাই কি কৈ দিয়ে মোৰ পঢ়া কমপ্লিট তেতিয়াও টেনচন আহি যায় অমুকৰ পঢ়া শেষ মই পঢ়াও নাই গতিকে এইবিলাক একো ভাবিব নালাগে নিজে পঢ়ক আৰু এতিয়া বহুত সময় আছে পঢ়ক আৰু প্ৰতিদিন 4 ঘণ্টা বা 5 ঘণ্টাকৈ পঢ়ক নিশ্চয় ফেল কৰা ছাত্ৰ ছাত্ৰী যিবিলাক একেবাৰে নোৱাৰে সেইবিলাকক পাছ কৰি যাব কিছুমান ল'ৰা ছোৱালী আছে এতিয়াও মোবাইলত ব্যস্ত যে হৰেকান্তই মেছেজ দিল নেকি বলটোৱে মেছেজ দিল নেকি সেই মেছেজ বৰ্তমান কি মোবাইলটো একেবাৰে বাদ দিয়া আৰু মোবাইলটো এৰি দি কিনে পঢ়িব লাগিব যদি মোবাইল বাদ দি কিনে এতিয়াও পঢ়া আৰম্ভ কৰা নিশ্চয় পঢ়া ভাল হ'ব আৰু কি মোবাইলখন বাদ দে বন্ধুসকলক কৈ দিবা আৰু বন্ধুসকলক জনাই দিবা যে এতিয়া ফোন নামাৰিবা কাৰণ আমি পঢ়িব লাগে পৰীক্ষা আহিছে আৰু এনেকৈ কোৱাৰ বন্ধুসকলক উৎসাহিত দিয়া যে পঢ় এনেকুৱা কৰিব লাগে কিছুমান চাবা বন্ধু আছে নিজে পঢ়িব আনক কি কৰিব মানা কৰিব মই নপঢ়বা নালাগে মেট্ৰিকৰ আগত পঢ়িলে হ'ব এনেকুৱা কয় এইবিলাক আচলতে নিজেও গৰ্বাত হোৱাৰ লগতে আন বন্ধুসকলকো গৰ্বাত কৰে গতিকে এইবিলাক ভাবিব নালাগে আৰু এইবিলাক বন্ধুৰ কথা শুনিব নালাগে